কৰি বিজেপি চৰকাৰে যি খিলঞ্জীয়া বিৰোধী নীতি লৈছে, যিয়ে শেহতীয়াকৈ যি ভূমি নীতি নামত যি খিলঞ্জীয়াক প্ৰবঞ্চনা কৰি পুঁজিপতিক গতাই দিয়া চক্ৰান্তৰে শেহতীয়াকৈ যি উদ্যোগিক কৃষিভূমি উদ্যোগীকৰণ কৰাৰ যি নীতি লৈছে, সেই নীতি আগন্তুক দিনত 2021 চনত বিজেপি চৰকাৰৰ এই খিলঞ্জীয়া বিৰোধী নীতিৰ আমি উচিত প্ৰত্যুত্তৰ দিম বুলি আমি এই দুলীয়াজনৰ এই স্থানৰ পৰা আজি ডাঙৰ যুৱ পৰিষদ ডাঙৰকটীয়া মহকুমা সমিতিৰ লগতে ডাঙৰকটীয়া মহকুমা সমিতিৰ অন্তৰ্গত সমূহ আঞ্চলিক সমিতিৰ জৰিয়তে আজি এই প্ৰতিবেদন জৰিয়তে আমি ৰাজ্য চৰকাৰ কেন্দ্ৰীয় চৰকাৰক এই খিলঞ্জীয়া বিৰোধী নীতিৰ বিৰুদ্ধে আমি